নমস্কাৰ বন্ধু বান্ধৱীসকল, আব্দুল ৱাহিদ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আৰু এটা অতি দুখৰ খবৰ জনাব বিচাৰিছোঁ। সেইটো হৈছে ৰং তুলিকাৰ যাদুকৰ নীলপৱন বৰুৱা ইতিমধ্যে আমাৰ মাজৰ পৰা পেলানি মাগিছে, অৰ্থাৎ ইহ সংসাৰ ত্যাগ কৰি গুচি গৈছে। গতিকে তেওঁৰ বিষয়ে দুআষাৰমান ক'ম বুলি ভাবিছোঁ। যদি আপোনালোকে ভাল পায় ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। উকা কেনভাছ ৰঙীন কৰিবলৈ আৰু কেতিয়াও উভতি নাহে নীলপৱন বৰুৱা। মৰমৰ দীপালীৰ কাষলৈ চিৰদিনৰ বাবে গুচি গ'ল আজন্ম প্ৰেমিকজনে। অজান দেশত আজি মিলন ঘটিব দুয়োৰে। নীল আকাশত ৰামধেনুৰ ছবি আঁকিব ৰং তুলিকাৰ যাদুকৰ নীলপৱন বৰুৱাই। কাষতে চেনাইক পাই দীপালীও যেন গাব ভালপোৱাৰ গীত। দুটি তৰা হৈ জিলিকি উঠিব দুৰন্ত প্ৰেমিক যুগল। উকা পৰি ৰ'ল প্ৰেমৰ সৌৰভ বিলোৱা বেলতলাৰ সৌৰভ নগৰৰ সেই ঘৰখন, য'ৰ পৰা আৰম্ভ হৈছিল দুৰন্ত প্ৰেমিক যুগলৰ সংসাৰ। এই ঘৰটোৰ পৰাই নীল পল্লৱীয়ে বিলাইছিল প্ৰেমৰ সুবাস। 1976 চনত 7 মাৰ্চৰ দুয়োৱে আবদ্ধ হৈছিল বিবাহ পাশত। বিবাহৰ পূৰ্বেই প্ৰেমিক দীপালী আক্ৰান্ত হৈছিল জটিল স্নায়ু ৰোগত, হেৰুৱাই পেলাইছিল কণ্ঠ। বিবাহৰ পিছত প্ৰেমিক স্বামী নীলপৱনৰ দৈনন্দিন পৰিচৰ্যাত জি উঠিছিল দীপালী। শৰীৰৰ অক্ষমতাকো প্ৰেমৰ শক্তিৰে উজ্জীৱিত কৰি তোলা নীল দীপালীৰ হৃদয় স্পন্দনত কেৱল আছিল সৃষ্টিশীলতা। নীলপৱন যদি আছিল এটি গীতৰ কথা, দীপালী আছিল এটি গীত। দীপালী যদি আছিল এখন ছবি, নীলপৱন আছিল ছবিখনৰ ৰং তুলিকা। এনেদৰেই দুয়োৰে ছায়া হৈ অতিবাহিত কৰিছিল জীৱন। দীপালী বৰঠাকুৰৰ মৃত্যুৰ কিছুদিন পূৰ্বে হোৱা এক সাক্ষাৎকাৰত প্ৰেমিক নীলপৱনে কৈছিল, মোতকৈ তেওঁহে আগত যোৱাটো বিচাৰোঁ। মই আগেয়ে গ'লে তেওঁ বৰ আলাই আথানি হ'ব। তেওঁৰ সেই কথা নেদেখাজনে শুনিছিল আৰু তেওঁতকৈ আগত লৈ গৈছিল প্ৰেয়সী দীপালীক। আৰু যোৱাকালি প্ৰেমিকা দীপালী যোৱাৰ বাটেৰে গ'লগৈ আজন্ম প্ৰেমিক নীলপৱন বৰুৱা। আজীৱন অসমবাসীৰ মাজত জীয়াই থাকিব এই দুৰন্ত প্ৰেমিক জুটি। যুগে যুগে জীপাল হৈ থাকিব তেওঁলোকৰ প্ৰেম কাহিনী। ধন্যবাদ।